বন্ধুসকল নমস্কাৰ, মই ৰত্নকছাৰী মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। দাঢ়ি চুলি বাঢ়ি একেবাৰে অৱস্থা নাইকিয়া হৈছে। আৰু বন্ধুসকল বিহুৰ কাৰণে বেছি দিন নাই আৰু মাত্ৰ 4টা দিন 5টা দিন আছে। আৰু এইবোৰ আমাৰ পাৰ্টনাৰ, এই বাল্যকালৰ বন্ধু আৰু বিহু গোৱাত আমি এক্সপাৰ্ট আছিলোঁ। এইজন হৈছে ঢুলীয়া বাঁহীবাদক, প্ৰত্যেকটো কামত এক্সপাৰ্ট। মানে ভাল প্লেটফৰ্ম নোপোৱাৰ কাৰণে যিখিনি বস্তু আছিলে আৰু যিখিনি আচলতে প্ৰতিভা আছিলে গোটেইখিনি লুকাই থাকিলে। এতিয়া লুকাই থাকিলে বুলি কৈছোঁ, লুকাই থকা নাই আচলতে। এতিয়াও যদি চেষ্টা কৰে আহিব, মানে লুকাই থাকিলে বুলি এইটো কাৰণে কৈছোঁ যে যিবোৰ হাথিয়াৰ আছিলে, ঢোলকে আদি কৰি পেঁপাই বজাব নে বাঁহীয়ে বজাব, কি মানে গানতে হ'ব, এইবোৰ মানে চব এতিয়া সুপ্ত হৈ থাকিলে। আকৌ মানে বিকাশ কৰিব লাগিব প্ৰতিভাটো। আৰু এতিয়া সেইখিনি সময় অৱশ্যে নাই। আমি বিহু গাইছিলোঁ, কিমান বছৰ গালোঁ, 7-8 বছৰমান গালোঁ নিব ন। আমি বিহু 2002 চনমানৰ পৰা গাইছিলোঁ মানে কিমান হয়, আমি 2000 কমেও 2 চনৰ মানৰ পৰা বিহু গাইছিলোঁ। আমি বান্দৰচলীয়া গাঁৱৰ মানুহ হয় বন্ধুসকল, তিতাবৰ বান্দৰচলীয়া। বহুত দূৰ দূৰ গৈছিলোঁ বিহু গাবৰ কাৰণে। আৰু সেইখিনি স্মৃতি আমিতো এতিয়া ক'বলৈ গ'লে নিজে ভাবিলে আচলতে মনত পেলালে নিজকে বহুত ভাল পাওঁ। এতিয়া আচলতে যিবোৰ লগৰ আছিলে, বিশেষকৈ লগৰবোৰকতো পাই থাকোঁ, কিন্তু যিসকল ছোৱালী আছিলে আমাৰ লগত বিহু গাইছিলে, সেইসকল আচলতে তেওঁলোকে সংসাৰ কৰিব, বিয়া পাতি অন্য ঘৰলৈ গুচি গ'ল। আমি লগ নাপাওঁ এতিয়া, কিন্তু আমাৰ লগৰ যিবোৰ আছে সেইবোৰক আমি লগ পাই থাকোঁ। আৰু এতিয়া সেই লগৰবোৰৰ লগতে আমি বিহু দিনটোত অলপ অনুশোচনা কৰিছোঁ। আৰু যিহেতু নেকি আগৰ দৰে বিহু নাই আজিকালি, আৰু ল'ৰাবোৰ পাবলৈ নাই, চব বাহিৰত গুচি যায় কাম কৰিবৰ কাৰণে। আৰু সেই গতিকে আৰু এতিয়া বিশেষকৈ কৰোণা ভাইৰাছৰ যি লকডাউন চলি আছে, সেইটো কাৰণেতো মানুহ বিশেষকৈ বিহু হুঁচৰি গাবৰ কাৰণে বা এনেকৈ কিবা কৰিবৰ কাৰণে ওলাব পৰা নাই। আৰু আমি কথা পাতি আছিলোঁ বিহু গোৱাৰ। আমি বিহু গালোঁ কমেও 7-8 বছৰ, বহুত দূৰ দূৰ গৈছিলোঁ আৰু বহুত ৰাতিলৈকে আমি বিহু গাইছিলোঁ। কিন্তু তেতিয়া আমাৰ ককাই ভাইৰ নিচিনাকৈ আছিলোঁ আচলতে। কাৰো মাজত আমাৰ হাই কাজিয়া নহৈছিল, খুব মিলা প্ৰীতি আছিলোঁ। আৰু বিশেষকৈ মন কৰিবলগীয়া কথা, আমি যেতিয়া বিহু গাই আছিলোঁ গাঁওখনৰ ল'ৰাবোৰে, গাঁওখনত মাঘ বিহু আহিলে বা বিহু আহিলে আমি গোটেই গাঁৱৰ মানুহবোৰক একতাৰ দৰে বান্ধি ৰাখিছিলোঁ। কিন্তু এতিয়া দেখিবলৈ পাওঁ মানুহবোৰ ক্ৰমান্বয়ে শিক্ষিত হৈ আহিছে যদিও একদম মানে স্বাৰ্থপৰ হৈ আহিছে। ইটোৱে সিটোক দেখিব নোৱাৰে, হিংসা কৰে, ইঘৰে সিঘৰলৈ গ'লে বেয়া পায় বা এনেকৈ সহায় সহানুভূতিটো খুব কম। কিন্তু আমি যেতিয়া বিহু গাই আছিলোঁ, গোটেই ল'ৰাবোৰ একেলগত আছিলোঁ, তেতিয়া তেনেকুৱা নহৈছিলে। কিয় নহৈছিলে? তেতিয়া কাৰোবাৰ আগত কিবা হ'লে মানে আমি গোটেই ল'ৰাবোৰ গৈছিলোঁ সহায় কৰি দিবৰ কাৰণে। কিন্তু এতিয়া পৰিস্থিতি মানে আমি দাস হৈ গ'লোঁ। এতিয়া মানে কাৰোবাৰ ঘৰত সহায় কৰিব যোৱাটো মানে বহুত দূৰৰ কথা, মানে দেখা এটা কৰিব যোৱাটোৱে আমাৰ কাৰণে বহুত সমস্যা হয়। বিশেষকৈ মই আজি কৰোণা ভাইৰাছৰ যি লকডাউনত ঘৰত সোমাই আমনি লাগিলে। আৰু এজন গুৱাহাটীত আছিলেগৈ, আজি এমাহমানৰ আগতে আহিলে। অৱশ্যে যিটো কৰোণা ভাইৰাছ নোহোৱা আগতে এজন ঘৰলৈ আহিছিলে ছুটীত, কিন্তু ছুটীত অহাৰ পিছত যাবলৈ নোৱাৰিলে। এজন কৰোণা ভাইৰাছ সংক্ৰমিত ব্যক্তি নহয় আচলতে। সংক্ৰমিত ব্যক্তি হোৱা হ'লে ময়ো ওচৰত নাথাকিলোহেঁতেন। আৰু বিশেষকৈ বিহু বুলি যেতিয়া মানে আজি ৰাতিপুৱা ভাবিলোঁ হয় যে ফেচবুকত পালোঁ আৰু 4 দিন আছে নে 5 দিন আছে বিহু বুলি, ঠিক তেতিয়া মনত পৰাৰ লগে লগে আমি লগৰ কেইজন কোন কোন আছে মনত পেলালোঁ। ভাবিলোঁ যে এইজন আছে, একদম মানে উস্তাদ আছিলে। আৰু আমি আছিলোঁ বিহু গোৱাত বিশেষকৈ আমি এক্সপাৰ্ট নহয়, এনেই লগতহে থাকোঁ। সেইটো নেকি লকডাউন চলি আছে যদিও আমাৰ গাঁৱৰ মানুহবোৰৰ কাৰণে বিশেষকৈ সমস্যা হোৱা নাই, বিশেষকৈ টাউনবোৰৰহে সমস্যা হৈছে। তথাপিতো এতিয়া গাঁৱত যিসকল ধনী মানী ব্যক্তি আছে, আমি দেখিবলৈ পাওঁ তেওঁলোকেহে যদি কোনোবাই মানে সহায় সামগ্ৰী আনিলে মানে তেওঁলোকেহে আচলতে দৌৰি যায়। কিন্তু দুখীয়া শ্ৰেণীৰ মানুহবোৰক সেইবোৰ মানে ঢুকিয়ে নাপায়গৈ। মই ক'ব বিচাৰিছোঁ যে কি হ'ল কথাটো, যে আজি চাবলৈ গ'লে ল'ৰাবোৰ যেনেদৰে শিক্ষিত হৈ ওলাই গ'ল, ঠিক তেনেদৰে চাকৰি বাকৰিও পাইছে। এখন ঘৰত দুটাকৈ নহ'লেও এটাকৈ হ'লেও চাকৰি আছে। যদি গাঁওখনত মানুহবোৰে 4-5 ঘৰ চাকৰি থকা মানুহবোৰে যদি মিলি লৈ গাঁওখনৰ যি দুখীয়া মানুহ আছে, খুব বেছি 10 ঘৰ বা 15 ঘৰ থাকিব, তেওঁলোকে যদি সহায় অকণমান কৰি দিলেহেঁতেন দুখীয়া মানুহকেই হওক, তেতিয়াহ'লে দুখীয়া মানুহকেইখনে বহুত মানে সকাহ পালেহেঁতেন। আৰু বিপদৰ সময়ত একচুৱেলি মানুহবোৰে ইজনে সিজনক সহায় আমাৰ কৰিব লাগে। কিন্তু আমাৰ অসমীয়াবোৰ তেনেকুৱা নহয়। আমাৰ অসমীয়া মৰম চেনেহবোৰ আগতকৈ কমি গৈছে। আৰু কমি যোৱাৰ মেইন কথাটো হৈছে আজিকালিতো বৰা চাউলৰ যি আঠা নাই, সেই ঠিক তেনেকুৱা ধৰণৰ আঠা নাইকিয়া হৈছে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ওচৰে পাঁজৰে কোনোবা আপুনি চাকৰি কৰি আছে, তেতিয়াহ'লে 4-5 ঘৰে মিলি এই বিপদৰ সময়ত দুখীয়া কেইঘৰমানক অলপ সহায় কৰক। আন একো নালাগে, আপোনাক ভগৱানে আশীৰ্বাদ কৰিব। আৰু বিশেষকৈ আজি বহাগৰ বিহুৰ পাক্ষণত
আমি আগতে কমেও চ'ত মাহৰ পৰা আমি প্ৰেক্টিছ কৰিছিলোঁ নহয় জানো চ'ত মাহৰ পৰা আমি প্ৰেক্টিছ কৰিছিলোঁ আৰু এটা ঢোল বনাবৰ কাৰণে এটা ঢোল চোৱাবৰ কাৰণে যিমানখিনি পইচা দৰকাৰ হৈছিলে আচলতে তেতিয়া আমাৰ পইচাই নাথাকিছিলে হাতত খুব দিগদাৰ হৈছিলে আমাৰ আৰু খুব কষ্ট কৰি আমি ঢোল চোৱাইছিলোঁ আৰু তেতিয়া মানে ঢোল এটা চোৱাবৰ কাৰণে আমাৰ বহুতখিনি সমস্যা হৈছিলে কিন্তু আজিকালি মই অকলেই বা এইজনেই কমেও একেলগতে 3-4টা ঢোল চোৱাই দিব পাৰিব কিন্তু হ'ল কি চোৱাই দিলেই নহ'ব নহয় লগবোৰ থাকিব লাগিব আজি বহাগৰ দিনটোত আচলতে নিজে মানে কি হ'ল এইটো যিটো কৰোণা ভাইৰাছ আহিছে ইয়াৰ কাৰণে আমি অলপ চাৰেণ্ডাৰ কৰি দিছোঁ নিজেই বহাগ বিহুনো কি যদি জীয়াই থাকোঁ বহাগ বিহু আমি এনেকুৱা হাজাৰটা বহাগ বিহু পাই থাকিম গতিকে বন্ধুসকল যিকেইজন আছে আপোনালোকে ঘৰত ভালদৰে সোমাই থাকক আৰু যিসকল আছে তেওঁলোকে দুখীয়াক যদি পাৰে অকণমান সহায় কৰক আমি কথা পাতি আছিলোঁ বহাগৰ বিহুৰ এইজনে বহাগৰ বিহুৰ ক'বা কিবা এটা কৈ দিয়ক আচলতে কথা কোৱাৰ অভ্যাস নাইতো সেইকাৰণে অলপ লাজ কৰিছে চাগে নহয় জানো একো নাই আমি আজি মানে মই অনুৰোধ কৰিছিলোঁ আগতে যিখিনি এক্সপিৰিয়েঞ্চ আছিলে বাঁহী বজাত এজন খুব বাঁহী বজাত একদম মাহিৰ হৈছিলে মানে এক্সপাৰ্ট বাঁহী বুলি ক'লে এইটো অঞ্চলত তেনেকুৱা বাঁহী বজোৱা মানুহ নাই কিন্তু এটা সঠিক প্লেটফৰ্মৰ কাৰণে এজন ব্যক্তি আচলতে আমাৰ বন্ধু টাইপৰ মানুহ নোপোৱাৰ কাৰণে থাকি গ'ল আৰু আজি যদি মই বজাই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ কি হ'ল এতিয়া মানে আজি বিহু আমি কমেও এৰা 9 চনমানে হ'ল ন 10 চনৰ আমি 9 চন মানত 8 চন মানতে বিহু এৰি দিলোঁ মানে কি হ'ল তেতিয়া আৰু যিহে সমস্যা আহিলে দেশত মানে দুৰ্ভিক্ষ আৰু আমাৰ কাৰণে দুৰ্ভিক্ষ গাঁৱলীয়া কেইটাৰ কাৰণে বিশেষকৈ আমাৰতো খেতি বাতি বুলি ক'লে বৰখিনি নাই আমি থাকোঁহে গাঁৱলীয়া হৈ আছোঁহে আমাৰ খুব বেছি বছৰটো জোৰে সেই অনুপাতে আমি অভাৱৰ অনাটনৰ কাৰণে বাহিৰলৈ উলিয়াই যাবলগীয়া হ'ল গতিকে যিখিনি বস্তু আছিলে কোনোবাই খুজি লৈলে যে মই বজাওঁগৈ যে এনেকৈ নি বস্তুবোৰ আদায় কৰিলে গতিকে আজি তেওঁ বজাই দেখুৱাব নোৱাৰিলে আৰু বিশেষকৈ আজি মই আহিছিলোঁ বহাগৰ বিহু মনত পৰাৰ কাৰণে গতিকে বন্ধুসকল খুব এটা আজি মনত পৰিছে এই আগতে যিবোৰ দিন পাৰ কৰি আহিছিলোঁ বহাগ বিহু বুলি ক'লে মাঘ বিহু বুলি ক'লে আমাৰ অসমীয়াখিনিতো বেলেগকৈ মই বহলাই ক'ব গ'লে মই নিজকে মূৰ্খামি কৰা হ'ব গতিকে বন্ধুসকল এইবছৰ বহাগ বিহুটো যাবলৈ দিয়ক আৰু যেন তেন চিন্তা নকৰিব জীয়াই থাকিলে মানে অহা বছৰলৈ বহাগ বিহুটো ভালদৰে আমি উদযাপন কৰিম ঐ নাহৰ ফুল ফুলিবৰ বতৰ নাহৰ ফুলৰ গোন্ধে পাই লাহৰিতে নাই ঐ গছকত ভাঙি যাওঁ যতৰ আচলতে বিহু বুলি ক'লে নাচিয়ে দিবলৈ মন যায় এনেকুৱা যোজনা আমি আগতে বহুত গালোঁ নিজকে খুব এতিয়া মনটো অলপ বেয়া লাগিছে বিহু মানে এফাকি গাবলৈ বিশেষকৈ গাঁওখনত প্ৰত্যেকখন গাঁৱতে আজিকালি বিহু এযোৱা নাইকিয়া হ'ল এইটো এটা অসমবাসী ৰাইজৰ কাৰণে অসমীয়াৰ কাৰণে এইটো খুব মানে দুখৰ কথা যিসকল উদীয়মান যুৱক আছে তেওঁলোকে ওলাই আহক সকলোৱে গাঁওখনৰ কমেও 3-4জন যুৱক মিলি 4-5খন গাঁও মিলি এযোৱা হুঁচৰি দল বনাওক ধুনীয়াকৈ গাঁৱে গাঁৱে নহ'লেও ওচৰ পাঁজৰে 2-এখন অঞ্চলত বিহু গাওক নিজৰ সংস্কৃতিটো জীয়াই ৰাখক তাৰে কামনা কৰিছোঁ আৰু কৰোণা ভাইৰাছৰ কাৰণে আমি বহুত দিন ওলাব পৰা নাই আৰু কৰোণা ভাইৰাছ যোৱালৈকে আমি সকলোৱে ঘৰত সোমাই থাকোঁ কিন্তু সকলোৱে ঘৰত সোমাই থাকিলেও নহ'ব আচলতে যিসকলৰ টকা পইচা আছে চাকৰিয়াসকলৰ কাৰণে ঘৰত সোমাই থকাটো একো অসুবিধা নহয় কিন্তু কথা হ'ল যিসকল দুখীয়া মানুহ আছে তেওঁলোকৰ কাৰণে চৰকাৰে যিখিনি আঁচনি দি আছে সেইখিনি আঁচনি আচলতে সফল হোৱা নাই আৰু বিশেষকৈ মই দেখিছোঁ গাঁওখনত মানুহবোৰে চৰকাৰে দিয়া 500 টকাটোৰ বাহিৰে বিশেষকৈ বেলেগ আঁচনি চৰকাৰখনৰ দিছে যদিও পোৱাহি নাই গতিকে বন্ধুসকল আশা কৰিছোঁ চৰকাৰে যিবোৰ আঁচনি বনাই ৰাখিছে সেইবোৰ আঁচনি সকলো গাঁৱৰ ৰাইজে পাওক বিশেষকৈ ধনী চাকৰি থকা বা যিকেইঘৰে ধৰক চলিব পাৰে সেইকেইঘৰে নেপালেও অন্ততঃ যিকেইঘৰ দুখীয়া মানুহ আছে একেবাৰে দিন হাজিৰা কৰি খায় তেওঁলোকক গাঁওখনৰ কোনোবা যদি ধনীমানী ব্যক্তি আছে হৃদয়বান ব্যক্তি আছে তেওঁলোকে সহায় কৰক বিশেষকৈ ক'বলৈ গ'লে মোৰেই দোকান আছে যদিও আজি কেইদিন হ'ল আজি 14-15 দিন হ'ল মোৰেই চলিবৰ কাৰণে দিগদাৰ হৈ গৈছে গতিকে চাওক বন্ধুসকল দিন হাজিৰা কৰা মানুহবোৰৰ কাৰণে এইটো কিমান অসুবিধা হ'ব পাৰে গতিকে সহায়ৰ হাত আগবঢ়া সকলোৱে